Hi, welcome to our channel. Munir Annata blog le apnalok সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ঘৰৰ সকলো কিটা মানে সদস্য আমি দেওশাল মন্দিৰলৈ যাওঁ আৰু লৰাটো হৈ পেলাই মানে শৰাই এখন আগবঢ়াই থৈছিলো হেতু কাৰণে আজি পটককে ৰাতিপুৱা প্ৰগ্ৰামটো হ'ল তাকে আজি যাওঁ গুটে কিটা আৰু যা কি খিনি কৰো চাই থাকিব Du kan tro det. Nej, kom igen, Lola. Hej dia, hej dia. কি খাবা যে ভাল কোৱা কি খাবা কি খাবা কোৱা মাত কথা কো গাইছে আমাৰ মন্দিৰলৈ যোৱা থালিখন এয়া মই মন্দিৰলৈ লৈ গৈ আছো এয়া প্ৰথম দেওশাল মন্দিৰৰ প্ৰথম গেটখন এয়া চাকি জ্বলাইছিলো মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে বাহিৰতে দিছে বাহিৰত চাকি জ্বলাই আছিলো बोला Papa. আৰু মন্দিৰৰ পৰা ওলাই আহি আমি চাহ খাবলৈ লৈছিলো এয়া মা মই আমি সকলো বহি আছো বৌহত অকন বাহিৰলৈ গৈছিলে এটা আমাৰ টিকলাটো এইজনী আমাৰ টিকলিজনী আৰু এয়া চাহৰ লগত খাইছিলো চিংৰা আৰু কালাকন আৰু আমি তাৰ পিছত আমি ভাত খাবলৈ সোমালোহি আৰু ভাত আমি খাইছিলো চিকেন বৌ মই মা আমি খাইছিলো চিকেন আৰু মানুহজন আৰু দাদাই খাইছিলে পৰ্ক ড্ৰাই ফ্ৰাই এইখিনি আৰু আমি খাই কৈ আহি উভতি আহিলো আৰু এই বিষ্ণু মন্দিৰ পাৰ হৈছো এতিয়া আমি ঘৰলৈ লাহে লাহে উভতি আহিছো আৰু আমি এতিয়া মন্দিৰৰ পৰা অকমান আগত আহি পালোহি তাৰপিছত অকমান ৰৈ লৈ পেলাই ভাত পানী বাহিৰতে খোৱা হ'ল মন্দিৰৰ পৰা ওলাই হোটেলতে কিন্তু তাৰপিছত ভাত পানী খোৱাৰ পিছত ইমান ভাগৰ লাগিলে গাড়ীতে অকণ টোপনি গ'লোগৈ তাৰপিছত এইখিনি আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে তলত কমেন্ট কৰি জনাব ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ আহিছো বাই বাই